Hi guys, welcome to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি খেলিম আমি এটা ডেয়াৰ চেলেঞ্জ। মোৰ লগত আছে মোৰ ৰুমমেট হিমাদ্ৰী আৰু স্মৃতি। হাই আমাৰ ইয়াত আছে 9টা টিকেট আমি নিজে তিনিজনে বনাই থৈছো। 9টা কুৱেশ্যন আছে, 9টাৰ ভিতৰত আমি ডেয়াৰ কৰিব লাগে। ভিডিঅ'টো চাই থাকক আপোনালোকে, আমি কৰি যাম। কোনে হ'ব ফাৰ্ষ্ট স্মৃতি বা ৰাইট প্ৰেংক কল কৰি এটা গান গাব লাগে। তুমি দিয়া নাম্বাৰটো, তোমাৰ পৰা দিয়া, মানে তোমাৰ ফোনৰ পৰা কৰিব লাগিব। নাম্বাৰটো তুমি দিয়া। হৈ গ'ল, তুমি এতিয়া ফোন কৰা, ফোন কৰি ৰিচিভ কৰাৰ লগে লগে গান গাবা। এনেই অকণমান গান গাব। কি গান গাম? তোমাক কাটি দিম লগে লগে। অঁ কাটি দিবা। কৰা হাঁহি নিদিবা আকৌ, চিৰিয়াছলি গাব লাগিব। কি গান গাম? তোমাৰ যি ইচ্ছা, যি ভাল লাগে। স্পীকাৰত দিয়া। স্পীকাৰ দিয়া, তুমি চব দিয়া, চাউণ্ডটো দি দিয়া। হেল্ল' অ' মোৰে জান কিয় কৰা অভিমান। কাৰো কৰিছিলা নকবা, হ'ব এতিয়া এনেও ঘূৰাই ফোন নহয়। এতিয়া মোৰ পাত, তোমাৰ পাত লোৱা। মোক পিছত ক'বা দেই কি আছিল, কিমান টাইম হৈছে ক'ব লাগিব। নোৱাৰিলে মানে কি জলকীয়া খাব লাগিব? অঁ নোৱাৰিলে জলকীয়া খাব লাগিব। কোৱা কিমান? মই মোৰ ভাগত কৈছে কিমান টাইম হৈছে ক'ব লাগে। মোক কেনেকৈ জানিম এতিয়া? খালে নহ'ব, কোৱা নহ'লে জলকীয়া খোৱা। 5 2 হ'লেও কৈছো নহ'ব কাৰেক্ট টাইম। মই কিন্তু জলকীয়া খাব লাগিব। তাই এতিয়া জলকীয়া খাব, খোৱা অকণমান আকৌ খোৱা নহয়, খাব লাগিব। আগডোখৰ চুবাব লাগিব, সেইডোখৰ জলকীয়া নহ'ব আৰু খাব লাগিব। সেইডোখৰ খাব লাগিব চুবাই চুবাই। কান্দি দিয়া ইমান দেৰি। তাইৰ ভাগত পৰিছে এটা গান গাব লাগে জিভা ইউজ নকৰাকে। মই কেনেকৈ পাৰিম নো? গাব লাগিব। নোৱাৰিলে জলকীয়া খাব লাগে। জিভাখন কি ক'ব লাগিব? জিভাখন মানে জিভাখনে নলকৈয়ে কথা ক'ব লাগে। গান গোৱা। গান এটা গোৱা এতিয়া। নোৱাৰো দেই মই। গাঁও যদি জলকীয়া খোৱা। জলকীয়া এতিয়া জলকীয়া বহুত খাব পাৰে। হ'ব মই নোৱাৰো। পানী সাজু কৰি দিছো। স্মৃতিৰ বাহ কি পৰিছে? ফিল্টাৰ নলগাকে ফটো ষ্টৰি লগাব লাগিব। অঁ ফিল্টাৰ নলগোৱাকৈ এখন ফটো ষ্টৰি দিব লাগিব। মই ফটোখন চাইডত দি দিম, দিবা আকৌ লগাই দিম পিছত। এবাৰ একো ফিল্টাৰ নলগাবা। এবাৰ তোমাৰ লিপষ্টিক গালত লগাবলৈ। বাহ লিপষ্টিকে গালত আঁকিব লাগিব ডাঙৰকৈ। মই আঁকিম এফালে, তুমি এফালে। মই নিজে আঁকি ল'ম। নহ'ব আমি আঁকিম। নহ'ব নহয় কি আমি আঁকিবলৈ নালাগিব? নহ'ব নহয় তোমালোকে আঁকিলে মই নিজে আঁকি ল'ম। নহ'ব মই নিজে আঁকি ল'ম। নহ'ব ইমান অলপ ডাঙৰকৈ আঁকিব লাগিব। অঁ নিজে ডাঙৰকৈ আঁকিছো। নাই মই এনেকৈ নহয়, মই দেখাওঁ ইয়ালৈ ধুনীয়াকৈ।
এইফালে হ'ব হ'ব এতিয়া তুমি ধুনীয়া লাগিছে। ভিডিঅ'টো শেষলৈকে এনেকৈ থাকিব লাগিব ইয়াত লিখা নাছিলে ভিডিঅ'টো শেষলৈকে থাকিব লাগিব বুলি এইটো আমি ৰুল বনাইছোঁ নহ'ব ধুনীয়া লাগিছে অলপ কৈছে তাই তৰ্জনী আঙুলিৰ নখ কাটিব লাগিব কাটা দিয়া এখন ব্লেড তুমি কাটি দিয়া গোটেইটো কাটি দিম মই মই কাটিছোঁ দিয়া কাটি দিয়া ভালকৈ কাটি দিয়া চেপত একদম নখটো দেখাই দিম কাটিলোঁ নখ কাটিলোঁ গাইজ অকণমান কাটিছে হ'ব এতিয়া কাৰ মোৰ অলপ পকৰি চাওঁ 5 ছেকেণ্ডৰ ভিতৰত তাইৰ ভাগত কৈছে 5 ছেকেণ্ডৰ ভিতৰত 5টা গ্ৰীণ চব্জি নাম ক'ব লাগে ৰ'বা টাইমটো ষ্টাৰ্ট কৰি দিব দিয়া হয় এক আৰু বাৰ হৈ যাব দিয়া নাই ষ্টাৰ্ট কৰি দিয়া লাই লফা পালেং ধনিয়া কেপচিকাম গ'ল টাইমত হ'ল নাই হ'ল এইডাল পাৰ হৈ গ'ল ন অঁ এতিয়া জলকীয়া খোৱা টাইমত ক'ব নোৱাৰিলে তুমি আগত আকৌ নোপোৱা ধৰা খালা সৰহকৈ খাব লাগিব মই খোৱা মানে খাব লাগিব দেখুৱা দেখুৱা জলকীয়া আৰু দুটা আছে গৈ এটা মোৰ চুলি কাটিব লাগিব কেনেকৈ কাটিম ইমান কাটিব লাগিব কিমান মোৰ কথা মই যিমান কাটো কিন্তু নেকাটো নে বহুত কাটিলোঁ কাটিলোঁ মই এতিয়া মোৰ পাকত এতিয়া আৰু এটা গম পালোৱে আৰু লাষ্ট দাড়ি আঁকিব লাগিব টাইমত পৰিছে কাজল এডালে মুখত দাড়ি বনাব লাগিব আৰু গোটেই ভিডিঅ'টো শেষলৈকে তেনেকৈ থাকিব লাগিব ভিডিঅ'টো শেষেই হ'ল তাই লাষ্ট দাড়ি ডাঙৰকৈ এটা এনেকৈ ওচৰৰ পৰা দেখাই দিয়ে গাইজ ইমানখিনি আছিল আজিৰ ভিডিঅ' চহমা অৱস্থা কি কৰিলে তাই একো নহ'লে মোৰ এইটো অৱস্থা তাইৰ এইটো অৱস্থা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই